হেৰি আপোনালোক কথা এটা কওঁ মই মোৰ যে খাৰা নহয়। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভ্লগ এটা বনাম বুলি ভাবিছোঁ। তো ভ্লগ এটা বনাওঁ বুলি আহিলোঁ আৰু বহুত দিনৰ মূৰত। তো মোৰ চেনেলটোত আজি স্বাগতম জনাইছোঁ আপোনালোকক বহুত দিনৰ মূৰত। তো এনেই আৰু ভ্লগ এটা বনাওঁ, আজি ওলাই যাওঁ চুলি তুলি কাটোগৈ বুলি যাওঁ আৰু বহুত দীঘল হৈ গ'ল চুলিখিনি। তো এনেই ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ, বহুত দিন নাই দিয়া ইউটিউবত। তো চাই থাকিব চুলি কটা কিবা কিবি আৰু দেখাম আৰু কি পাওঁ আজি দিনটোত কি কৰোঁ। তো চাই থাকিব ব্লগটো। তো এতিয়া মাক পইচা খোজোঁগৈ, মায়ে পইচা দিয়ে না নিদিয়ে, কি বোলে চুলি কাটিব কি কয় সুধি চাওঁগৈ, পইচা খুজি চাওঁগৈ মাক। তো মাক এতিয়া পইচা খুজিব যাওঁ, পইচা খুজিলে কি কয় চাব, শুনিব হা। ৰয় অঁ পইচা দেচোন, চুলি কাটোঁগৈ দে আকৌ কি দে আকৌ 50 টকা এখন দিলে হ'ব। 50 টকা অ' 50 টকা কিবা এটা খাম আকৌ 10 টকা এটা। এই পাপাই দিছে 40 টকা চুলি কাটিব। মায়ে খুজিলোঁ 50 টকা, মায়ে নিদিলে 50 টকা। দেখিলে এই জীৱন, পইচা খুজিলে নিদিয়ে ঘৰত, চাকৰি বাকৰি নাই যে কি কৰিব আৰু। মাক কিবা এটা কৰে আকৌ, মায়ে ভাত খাই আছে। এই পাপাই আৰু অকণমান মৰম বুজি পায় আৰু 40 টকা এটা দিলে চুলি কাটিব, মায়ে নিদিলে আৰু। কিবা এটা কৰে মাক, কেলে পইচা নিদিয়ে কৰে ঘৰ গজব বেজ্জতি হে। দেখিলে আপোনালোকে মায়ে কেনেকৈ কৈছে পইচা নিদিয়ে। মায়ে কেনেকৈ চাইছে চক, একদম খপকৈ চাইছে ভিডিঅ'টো কোৱাৰ কাৰণে। দেখিছে কিমান দুখ মোৰ কিমান দুখ। পইচা 50 টকা খুজিলে 40 টকা দিয়ে ঘৰত, কিমান মই 500 টকা খুজিলে মোক 100 টকা দিয়ে, কি ক'ব আৰু। এই দুখ। ক'ৰবাত যাওঁ বুলিলে বাইকখনত তেল ভৰাওঁ বুলিলেও তেল পাপাই ভৰাই থৈ দিব। আজিকালি পাপাই তেল নভৰাই মানে। मैं मेरी तरफ से आपको 5 लाख रुपए की भेंट देना चाहती মই ঘূৰি ফুৰোঁ যে তেল নভৰাই আজিকালি। আগতে বাইকত টেংকি ফুল হৈ থাকে। কেলে ল'বা তেল কৰিছোন, কেলে ল'বা আকৌ দেখ মিঠাই ঘৰ কমনি নাই, জংঘলী মানুহ দেখিছে আছে। পোহৰটো আহি আছে ন, খিৰিকীখন খোলা আছে। তো চাই থাকক, এই 40 টকাটো লৈয়ে যাওঁ আৰু এতিয়া চুলি কাটিব। লগৰটোক ফোন কৰিম, এতিয়া লগৰটোৰ লগত যাম চুলি কাটিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব, এনেকৈ আপোনালোকক হঁহুৱাই থাকিম, জমাই থাকিম চবকে। মাহঁতি ভাত খাই আছে, ঢেকীয়া জোল, এপোৱা মাংস মানে কুকুৰা মাংস খাই আছে বৰ্তমান খাই আছে মায়ে, পুৰাত দিছে। তাতে আমাৰ ৰৈও চাই আছে, খাব পাম বুলি, বেচেৰাটো নাই পোৱা, ৰখি আছে আৰু না ৰয়। বিৰাট দুখ হৈছে আৰু এইটো খাব পালে অকণমান। মাহঁতি খাই আছে, ৰয়কো দি আছে, মাহঁতি ভাত খাই আছে। এতিয়া মই যাম চুলি কাটিব 40 টকালৈ। তো চাই থাকক আগলৈকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যাওঁ চুলি কাটিবলৈ, মোৰ হেৰিখন উলিয়াই লওঁ, ছুপাৰ বাইকখন। এইখন মোৰ ছুপাৰ বাইক। ইয়াত লগালোঁ চাবি। আমাৰ কণীধৰ আহি আছে টেঙাখাত যাবলৈ, লগত আহি আছে টেঙাখাত যাবলৈ। চাওক মহাশয় কি ধুনীয়াকৈ আহিছে, সাজি কাচি কি ধুনীয়াকৈ আহিছে ল'ৰাটো। এয়া আমাৰ কণীধৰ পালেহি আৰু ডেষ্টিনেশ্যন পাইছেহি। সাগৰ পাৰ হৈ পালেহি। এতিয়া আমি যাওঁ। কণীধৰ কিবা এটা কোৱা, কিমান দিনৰ মূৰত আমি চুলি কাটিব যাওঁ। এতিয়া গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ চুলি কাটিব টেঙাখাত টাউন। মোৰ ছুপাৰ বাইকখন দেখিছে, এইখন কেনেকুৱা কুদিছে দেখিছে নাই, কাটা জিৰ'তে উঠি আছে, হ'লেও ইমানেই কুদিছে। চাওক টেঙাখাত থানা পালোহি। এইখন আমাৰ টেঙাখাত থানা। চাওক এয়া আমাৰ টেঙাখাত থানা। এইবোৰ বেৰিকেড লগাই থৈছে। কি কৰিব আৰু, আমাৰ ছুপাৰ বাইক এনেকুৱাই, যিমান স্পীড গ'লেও কাটা জিৰ'য়ে উঠি থাকে।
ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕਦੇ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ ਉਹਦਾ ਮਤਲਬ ਇਹ ਹੁੰਦਾ ਕਿ ਇਹਨਾਂ ਨੂੰ ਤਕਲੀਫਾਂ ਨਾਲ ਡੀਲ ਕਰਨਾ ਹੁੰਦਾ মই নাই আপুনি এয়া আমি গৈ আছোঁ বৰ্তমান লগতে এজন উপেন্দ্ৰৰ কি কৰিব আৰু চুপাৰ বাইক দেখিছে এইবোৰ ইমান দামী দামী চুপাৰ বাইক তো একদম চুলি কটা দোকানতে লগ পাম আৰু কিবা কিবি বজাৰ কৰিব আছে দেখাং না নেদেখাং লাষ্ট লাগে নে ব্লগ কৰিবলৈ তো চাই থাকক দেখিব যদি ব্লগ কৰোঁ যদি নেদেখে আগত গাড়ী আহিছে সোমাই চাব লগ কৰোঁ ছেফটি ফাৰ্ষ্ট আমি চুলি কাটা দোকান পালোঁহি চুলি কাটি আছে ইয়াৰ পিছত মোৰ এই ৰখি আছে এজন ছাৰ এফালে কাটি আছে চুলি এই হাই বুলি কয় দে এইফালে কাটি আছে চুলি আমি ৰখি আছোঁ মই ৰখি আছোঁ ইয়াতে বহি আছোঁ এই চিলিণ্ডাৰ ওপৰত বহি আছোঁ চিট নাই তাৰমানে তেনেকুৱা হৈ গৈছে একদম ইমান ভিৰ মাৰিছে আজি দেওবাৰ যে বেয়া ভিৰ মাৰিছে আজি কি কৰিব পাওঁ তই মোক জলদি চুলি কাটি অংকালে অলপ চালিয়ে কাটিবি হা একদম ছোৱালী দেখিলে একদম পচন্দ কৰাগে দেই कौन है ये लोग कहाँ से आते हैं একদম এতিয়া কাটি পাওঁ চুলি তুলি অকণিয়ে মোক ভিডিঅ' কৰিব চুলি কাটিলে কৰি দিব আৰু কিবা ক'বাত কিবা এনেই মটিভেশ্যন কিবা ৰখি থকা মটিভেশ্যন এটা দিয়া কি বুলি কয় এইটো ধৈৰ্য থাকিব লাগিব ধৈৰ্য এইটো কি আছে অঁ ধৈৰ্য ফল মিঠা কি কৈছে ধৈৰ্য ফল মিঠা আমি ধৈৰ্য ধৰি এতিয়া ৰখি আছোঁ ইমান মানুহ আছে হ'লেও হ'ব এতিয়া চুলি কাটিম ইয়াৰ পিছতে ই মোক কাটি দিব কোন জেগাতে নাজানো দুটাৰ ভিতৰত কাটিব ৰখি আছোঁ কাটি ল'ম ঠিক আছে চাই থাকক অকণি বিয়াত মন দি চাইছে ইও চেলুন খুলিব নেকি আৰু চাইছে ই চেলুন খুলিবা নেকি চাই লৈছে কেনে কাটে হেৰি আপোনালোক কথা এটা কওঁ মই মোৰ যে খাৰা নহয় মানে হেৰি নেভাবিব বেলেগকৈ নেভাবিব হা মোৰ তাৰমানে এই চুলিখিনি খাৰা নহয় সিহঁতে হাঁহি যায় চব মোৰ খাৰা নহয় বুলি কোৱা দেখি মোৰ চুলিখিনিহে খাৰা নহয় কৈছোঁ চাব আপোনালোকে মোৰ চুলিখিনি তাৰমানে একদম খাৰাই নহয় খাৰা কৰিবলৈ কি কৰিব লাগে কমেণ্ট কৰি জনাওকচোন একদম মানে খাৰা নহৈছে অঁ আৰু এই কৈছে মোৰ চেনেলটো কি কৰিব লাগে কৰে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কৈছে আৰু এই দোকানখনত কিবা কিবি অলপ অফাৰ দিব আহিব দোকানখনৰ নাম কি আছিলে কৈ দিয়ক নকয় লাষ্ট কৰিছে নেকি মেইন দোকানতে লাষ্ট কৰিছে কি ক'ব কি আছিলে কৰে দোকানখনৰ নাম কৰে অঁ कहाँ से आते हैं আহিব আৰু তেহেঁতৰ একদম নাচনী হোটেলৰ কাষত অফাৰ চফাৰ দিব পূজা অফাৰ চলি আছে ইয়াত গাড়ী চলি কাটিলে দোকানখন বোলে নাম নাইকিয়া দোকান বুলি ক'লে পাই যাব তেহেঁতৰ চেলুনখন কোনখন অঁ সেয়া এই ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো চাই থাকিব ভিডিঅ' এনেকৈ সংবাই থাকিম হাঁহি থাকিম নিজেও এই বৰষুণত তিতি ব্লগ বনাইছোঁ হাই বুলি কওঁ বৰষুণত তিতি আহিলোঁ কি কৰিব একদম তিতি অৱস্থা বেয়া হৈ গৈছে আহিছোঁ আৰু তিতি কি কৰিব উপায় নাই বৰষুণ যাকো দি দিলে আপুনি তিতি কেনেকুৱা লাগিছে এইফালে চাইকে কোৱা না আজি ধুই দিলি আৰু ন আজি চুলি কাটি আহিছোঁ গাঁও এটা দিছোঁ চেম্পু পকেট অনাহেন গাটো ধুই ল'ব পাৰিলোঁ হ'লে আৰু এতিয়া উপায় নাই আৰু এনেকৈ যাওঁ আৰু এই তিতি আহিছোঁ একদম এইখনে আমাৰ গাঁওখন চুঙি গাঁওখন ঘূৰি অহা দেখানো কি দেখাওঁ বৰষুণত তিতিছোঁ বুলি দেখাই দিলোঁ আৰু চাওক বৰষুণ এইবোৰ বানপানী হৈ গ'ল চাওক একদম বানপানী কাটিং বৰষুণ
বতৰ